হেৰাল সীমা অভিমত যাৰ হেৰাল সীমা। খুৰাহঁত সেইদিনাও আগৰ নিয়মে গৈছিল। তেতিয়া আছিল বাৰিষা। কাঞ্চনমতীৰ বুকুত উপচি পৰা বাৰিষাৰ ঢল। শাহুৱেকে এবাৰ আপত্তি কৰিছিল যদিও শহুৰেকে নুশুনিলে। ভয় কৰিবৰো একো নাছিল, যিহেতু দিনটো আছিল পৰিষ্কাৰ মুকলি। নাৱত গোটেই দিনটো ভালেৰে কটাই গধূলিৰ লগে লগে সকলো উভতিল। কিন্তু অলপ দূৰ অহাৰ পাছতেই ঘটনাটো ঘটিল। লিগিৰাটোৱে শহুৰ দেউতাক ধপাতৰ চিলিমটো আগবঢ়াই দিবলৈ গৈ হঠাৎ নিজৰ অসাৱধানতাত পিছল খাই নাৱৰ পৰা পানীত পৰি গ'ল। শহুৰ দেউতা আৰু লিগিৰীজনীয়ে তাক লৰালৰিকৈ ধৰিবলৈ গৈ নাওখন এনেকৈ কটীয়াকৈ দিলে যে দুনাই নাওখন সমান হোৱাৰ পৰিৱৰ্তে মানুহে দুনুহে একেবাৰে উভৰি খাই গ'ল। খন্তেকৰ ভিতৰতে ঘটনাটো ইমান আকস্মিকভাৱে ঘটিল যে কোনেও নাওখন বচাবলৈ এক মুহূৰ্ত সময়ো নাপালে। এটা আৰ্তনাদ মাথো কাঞ্চনমতীৰ বুকুত উটি খন্তেকতে শেষ হৈ গ'ল। কোনেও নুশুনিলে, কোনেও নাজানিলে। কাঞ্চনমতীৰ বেগৱতী হঠত উটি গ'ল শহুৰ, শাহু, কাঞ্চনমতী, কেঁচা সোণ, লিগিৰা, লিগিৰী আৰু খুৰা। এই দুৰ্ঘটনাৰ পৰা কেনেকৈ যে খুৰাৰ জীৱন ৰক্ষা পালে সি আচৰিত। বগা দলঙৰ তলিত লাগি ধৰা খুৰাৰ অচেতন দেহাটো এহাল নাৱৰীয়াই পাই তুলি ল'লে। এই ভয়াৱহ বাতৰি অলপ সময়ৰ ভিতৰতে গোটেই কমল নগৰত বিয়পি পৰি সকলোকে স্তম্ভিত কৰি দিলে। সেই নিশাই কমল নগৰৰ শ শ ডেকাই কাঞ্চনমতীৰ ইমূৰৰ পৰা সিমূৰলৈকে গোটেই নিশা জাল মাৰিও এজনকো কিন্তু উদ্ধাৰ কৰিব নোৱাৰিলে। বেচেৰা খুৰাই সেই দিনাৰে পৰা জীৱনৰ সকলো সৌন্দৰ্য হেৰুৱাই নিঃশেষে ৰিক্ত হৈ উভতি আহি যি এই কোঠাটোত সোমালেহি আৰু ওলাই নগ'ল। প্ৰায় 5 বছৰলৈ আৰু কোনেও খুৰাক দেখা নাছিল। খুৰাই কথা ক'বলৈ, হাঁহিবলৈ পাহৰি গ'ল। প্ৰথম খুৰাই দুপৰ ৰাতি ঘৰৰ পৰা ওলাই কাঞ্চনমতীৰ পাৰে পাৰে গোটেই নিশা ৰিঙিয়াই ৰিঙিয়াই ঘৈণীয়েক কাঞ্চনমতীক মতা, পুতেক কেঁচা সোণক মতা বহুতে শুনিছিল। আনকি বহুত পুৱা খুৰাৰ অচেতন দেহাটো কাঞ্চনমতীৰ পাৰত পৰি থকাও বহুতে দেখিছিল। খুৰাৰ ককায়েক অশোকৰ দেউতাক তেতিয়াও জীৱিত। ভায়েকক পাহৰাই ৰাখিবলৈ কতনো চেষ্টা নকৰিলে, কিন্তু খুৰাক একোৱেই শান্ত কৰিব নোৱাৰা দেখি সকলোৱে ভাবিছিল খুৰা নিশ্চয় বলিয়া হৈ যাব। কিন্তু খুৰা বলিয়া নহ'ল। সেই দুৰ্ঘটনাৰ 5 বছৰমান পাছত এগৰাকী উৎসাহী গুৰুৱে খুৰাক দীক্ষা দিলে পাশাৰ। লাহে লাহে খুৰাৰ জীৱনলৈ পৰিৱৰ্তন আহিল। পাশাৰ ফালে মন ঘূৰিল। তাৰ পাছত বছৰ ডেৰেকৰ ভিতৰতে এনে হ'ল যে খুৰাৰ পাশাই প্ৰাণ, পাশাই ধ্যান, পাশাই জ্ঞান হৈ পৰিল। পুৱা সাৰ পোৱাৰে পৰা আকৌ টোপনি অহালৈকে খুৰাৰ কেৱল পাশা আৰু পাশা। পাশাৰ ঢালৰ আঁৰত লাহে লাহে কাঞ্চনমতীৰ স্মৃতি, কেঁচা সোণৰ স্মৃতি
অস্পষ্ট হৈ আহি শেষত হুমুলি নাইকিয়া হৈ ঘোঁৰাৰ মুখত আকৌ হাঁহি দেখা দিলে। क्या कभी अंबर से